Hello everyone, welcome back to my mini vlog series. So আজি হৈছে get ready with me for work or দ্বিতীয়টো দিন. So এয়া মই ৰাতিপুৱা just ready হৈ ললোঁ as usual যেনেকৈ ready হওঁ. So আজি actually মই এটা নতুন serum আজিৰ পৰা face serum use কৰিছোঁ Plexৰ আপোনালোকক next যেটো মই vlog দিম তাত ভালকৈ কম. Actually মই 1 week use কৰি যাওঁ কেনেকুৱা কি পাওঁ. So as usual মই ready হৈ গ'লোঁ. আজি ইয়াত বতৰটো বিৰাট ঠাণ্ডা আপোনালোকে জনাবচোন আপোনালোকৰ জেগাবোৰত বতৰবোৰ কেনেকুৱা আছিল আজি. So এয়া ready হৈ just lipstick লগাই ল'লোঁ আৰু ready হৈ গ'লোঁ আৰু actually আজি মই এযোৰ নতুন hoops পিন্ধি গৈছিলোঁ. মই recently এটা vlogত দেখুৱাইছিলোঁ মই purchase কৰিছিলোঁ recently hoop কেইযোৰ আৰু এইযোৰ হৈছে এইযোৰ বিৰাট লাইট ৱেইটেড. মই এনেকুৱা hoopবোৰে আজিকালি পিন্ধোঁ আৰু এইটো পাৰফিউম নতুনকৈ মই লৈছিলোঁ স্কিনৰ বিৰাট ধুনীয়া স্মেলটো আপোনালোকে ট্ৰাই কৰিব পাৰে. লিংকটো মই আপোনালোকক দি দিম বাৰু পিছত. আৰু এয়া মই জাষ্ট ঘূৰি পিন্ধিলোঁ আৰু মই ৰেডি. চ' আজিলৈ আহিছোঁ, লগ পাই আছোঁ কাইলৈ এটা নতুন মিনি ব্লগৰ লগত. অ'কে বাই.